তো আমি ফাইনেলি পাই গ'লো কি চাইকেল লৈ ফাৰ্ষ্ট টাইম চলো এনেই লাজ নাই আমি বাইক থাকি বাইক মানুহ দিয়ে তেলৰ দাম যিয়ে বাচছি কোনোবা দিনা এনে চাইকেল চলাই ভালে লাগছে ৰকনে ফাই ফাই আহিছি ৰাইডাৰ ভাগৰ লাগছে অঁ এতিয়া বৰষুণটো কমছি যাই থাকোঁ দেচোন ওপৰলৈকে কি হৈছে আমাৰ খালি ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ ব্লগ চেনেলটো ৰক্তিম ডেকা আৰু মোৰতো বাৰু ডিছক্ৰিপশ্যনত দিয়া থাকিব অঁ ঠিক আছে নে এতিয়া যাই থাকোঁ বোলা বাপৰে বহুত দীঘল হেল্ল' বন্ধুসকল আপোনালোকে আমি আজি আহিছোঁ মদন কামদেৱ দেৱালয়লৈ আমাৰ যিখন মদন কামদেৱ দেৱালয়ৰ সৌন্দৰ্য অতি মনোৰঞ্জকপূৰ্ণ আমাৰ পাছফালে দেখিব পাৰে কি ধুনীয়া পাহাৰৰ এটা পৰিৱেশ আছে আজি বৰষুণ বতৰ আমি হিৰক মই চাইকেল লৈ আহিছোঁ বৰষুণ বতৰত ভাল লাগে কিবা এটা এইখিনি ঠাইলৈ মই আগতেও ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোক মদন কামদেৱ কাৰণ মদন কামদেৱৰ দেৱালয়তে আমাৰ ওচৰতে আছে সৌন্দৰ্যপূৰ্ণ ঠাই গতিকে হিৰকো আছে কেমেৰামেন হিচাপে গতিকে ঠাই চাওঁ আপোনালোক কি ধুনীয়া সৌন্দৰ্য আমি আৰু গৈ আছোঁ আপোনালোক দেখুৱাই যাম ঠিক আছে ধন্যবাদ এতিয়া এটা বস্তু দেখা পাইছোঁ গাইছ দেখাই দিওঁ দি এইখন দেখিছেনে গাইছ এই বাইকখন মোৰো কিবা মন আছে আমাৰ দুটাৰ ন কিন্তু পইচা পাতি নাই এই হিমালয়ান নেকি হিমালয়ান ভাল লাগে এইকেইটা হ'ব দে আন্ধাৰ কৰি লৈছে নেকি নাই 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 তো এতিয়া আমি পাই গ'লোঁ ফাইনেলি তো এতিয়া ওপৰলৈকে যাই থাকোঁ ৰক্তিম দাই পিনে চাইকেল চলাই আছে তো বহুত ওপৰ আছে ন বহুত কষ্ট হয় বহুত কাৰ কষ্ট হৈছে আমাৰ মোৰো কষ্ট হৈছে এইখিনি ফটো তুলিব পাৰিব য়েছ ধুনীয়া ঠাই তহঁত এই দেখাই দিছা এটা DSLR CSLR লৈ এনেকৈ লৈ আহিব পাৰে হয়নে নহয় এতিয়া আমি যাই আছোঁ ৰ ওপৰত দেখাম ৰ বন্ধ কৰোঁ অলপ গাইছে এই বোটখন দেখা পাইছেনে এই বোটখন চিনাকি হ'ল আমি পালোঁ মানে মদন কামদেৱ তো লিখাই আছে এতিয়া মদন কামদেৱ তো ৰক্তিম দা কিবা কওক আমি পালোঁ আৰু বেছি নাই পালোঁ আৰু ন এনে কিমানমান আছে বেছি নাই 3 মিটাৰ না 4 মিটাৰ 3 মিটাৰ তো যাই পিনে আমি দেখাই আছোঁ ইমান দেখাব নোৱাৰা নহয় মানে তো ৰক্তিম দা এটা দুটা ৰাস্তা আছে যিহেতু এতিয়া কোনফালে যাম আমি যাব নোৱাৰি অঁ নিজে পাৰি এইফালে যাম তাতে কিছুমান বস্তু লিখাও আছে যদি অঁ তালাটো মাৰি থওক তো এটা কিছুমান বস্তু লিখা আছে পঢ়িব পাৰে ইয়াতে হয়নে সঞ্চাৰ যিবিলাক বস্তু তাৰমানে আমাৰ ইয়াত পোৱা গৈছে মানে খনন কাৰ্য কৰি সেইবিলাকৰ কথা ইয়াতে পাব লিখা আছে 11-12 আমি এতিয়া গোটেই পঢ়াই নুশুনাও আহিব নহয় কেতিয়াবা তেতিয়া পঢ়বি দে অঁ বৰ গাইছ কষ্ট হয় চাইকেল লৈ আহিলে কিবা হাফাও চাইকেল নহয় আমাৰ পালচাৰ এইখন এই দেখাই দিওঁ ৰ চাইকেলখন এইখন চা আমাৰ হিৰ' হণ্ডা চাই যেতিয়া বাইক লোৱা নাছিলে সেইকাৰণে মোৰ আছিলে আগতে হিৰ' হণ্ডা নহয় আমাৰ এই কি বুলি বুলেট বুলেট কি কোনখন সেই অঁ এতিয়া আমি যাই আছোঁ কিমান ভাল লাগি গৈছে দে আজি মনটো হয়নে চয় সেইটো দেখিছেনে ঘৰটো এই বিল্ডিংটো এটা কথা সেইটো ফালেদি যাব পাৰি আমি সিফালেদিও গৈছিলোঁ সিফালেদিও যাব পাৰি সেই বিল্ডিংটো দেখিছেনে গাইছে সেই বিল্ডিংটো তাৰে ওপৰতো যাম যদি পাৰোঁ তাৰ পৰা ভিউ বোলে মজা হয় তো এতিয়া কেমেৰাটো অফ কৰোঁ নহ'লে ভিজি এতিয়া আজি মন্দিৰ বন্ধ আছে বৰষুণ দিছে কাৰণে এনেই ওপৰলৈকে যাওঁ আমি এনেই ওপৰলৈকে যাম আৰু দেখা আছোঁ ৰ তোক তো গাইজ ৰক্তিম দাই পূৰা চালত ওপৰলৈ গ'ল অ' এটা বহি আছে আকা দে উঠ যাব লাগে ভাগৰ লাগছি দে হ'ব দে ওপৰত যে দেখাম দে তই অলপ তই ৰক্তিম দা ওপৰলৈকে যাওঁচোন কি হয় চাওঁ গেটখন মাৰা আছে ৰক্তিম দা আহি আছে এইটো কিনো হৈছে ৰক্তিম দা তালা মাৰা কিবা কবি আজি একো নাই আমি ইয়াৰ পৰা আমি প্ৰাৰ্থনা এটা কৰোঁ প্ৰাৰ্থনা এটা ময়ো কৰোঁ দে চবেই কৰোঁ গাইছ আমাক আমি এইখিনি দূৰলৈ আহিছোঁ যদিও আমাৰ আশীৰ্বাদ কৰি দিব আৰু কৰোঁ দে ব'ল আজি এনেই আহিলোঁ ভাল লাগিল আহি তো যেনেকুৱা বৰষুণ দিছে মানে তালা মাৰা আছে নেকি ওপৰত দি যাওঁ বৰষুণত নহ'লে ভিজি লেতেৰা হ'ব লাগিব আমি তো এইটো ল কেমেৰাটো তুমি লোৱা মোক দেখুৱা এবাৰ এনেই দেখুৱা দিয়া তো মোক পাৰ হৈ যাম আহক কিবা এটা চাওঁ মানে এতিয়া এনেই মানুহ কি কৰোঁ ইয়াতে ব্লাৰ হৈ আছে কেমেৰাটো ব্লাৰ হৈছে মুচি আছোঁ পিছে আমি ফাইনেলি আহি পালোঁ
হিৰকে অকণমান মূৰটো হেৰি কৰিছে চাফা কৰিছে পানী লাগিছে বৰষুণ দি আছে নহয় কি ধুনীয়া পৰিৱেশটো আপোনালোকে চাওকচোন কি ধুনীয়া লাগে দেখাই পাইছে সেইকাৰণে মই ইয়াতে আহি থাকোঁ কথাটো কি হ'ল আপোনালোক আহিব পাৰে আপোনালোকে আহিব পাৰে না আহিব লাগে আৰু ইয়াত আহিব লাগে ঠাইবিলাক ভাল লাগে আমাৰ ওচৰতে যিহেতুকে ঠাই আহিলে আপোনালোকৰ ফ্ৰেছ হ'ব মনবিলাক ৰিলেক্স আমাৰ যেনেকৈ মনটো ৰিলেক্স কৰিব পাৰি বা আমি এক্সাৰচাইজ ঘৰত থাকিলে বেছিকৈ খাই বৈ থাকিলে ডায়েবেটিছ হৈ যাব বেমাৰ হৈ যায় সেইকাৰণে আৰু আমি অলপমান খোজ কাঢ়িছোঁ ইয়াতে ভাল লাগছে বেমাৰ আজাৰো কমি যায় এক্সাৰচাইজ কৰিব আৰু ঘৰত দৰকাৰ নাই আৰু মিচিং আনি পেলাই খোজ কাঢ়ি ভাল লাগিব ঘৰত এক্সাৰচাইজ কৰিলে মনটো সেই হেৰি লাগি থাকে ৰিলেক্স ফিল নহয় আমি এই ভিডিঅ'টো সমাপ্ত কৰোঁ যিহেতু বৰষুণ দিছে একো দেখাব পৰা নাই ফাইনেলি মই অলপ কিবা কৈ আছোঁ এতিয়া ৰক্তিম দা কিবা ক'ব মোক লাগিছে আপোনালোকে এইটো ফালে চাই লওকচোন ধুনীয়া পৰিৱেশটো এটা কি এটা ধুনীয়া সঁচা কি ধুনীয়া ন চাই পেলাই কিবা এটা আপোনাৰ মনটো ভাল লাগি যায় আৰু এইখিনিতে সমাপ্ত কৰিলোঁ ধন্যবাদ নমস্কাৰ